আপুনি 1 লাখ টকা ইনকাম কৰিব পাৰে ইয়াতে জুম খেতি কৰে চাওক এনেকে ধৰ্মেন্দ্ৰ বাবু এই গাঁওখনৰ মানুহবোৰ গোটেই খেতিৰ ধনী 1000 টকা লাগিব কিন্তু নাই হেল্ল' এভৰিৱান মই ধৰ্মেন্দ্ৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ধৰ্মেন্দ্ৰ অসমলৈ আৰু বৰ্তমান আছো মই সোনাপুৰত হেমন্তহঁতৰ ঘৰত আছো তেতিয়া দেখা পাইছে ভিজিট আছিলে মোৰ লগত আগৰ ভিডিঅ'টোত গমে পাইছে সো মানে অলপ আমি হেমন্তৰ ঘৰত আহিছো কাৰণ তাহাঁতৰ ঘৰত বহুত বস্তু আছে চাবলগীয়া আপোনালোকক দেখুৱাবলগীয়া আৰু এতিয়া আমি গৈ আছো অলপ এডভেঞ্চাৰ কৰিবৰ কাৰণে এই ৰাস্তাটোৰে এনেকে আমি পাহাৰৰ ওপৰত উঠি যাম আৰু তাতে বম মানে বম এডভেঞ্চাৰ কৰিম আৰু চাই থাকক ভিডিঅ'টি তেনেহ'লে পুৰা শেষলৈকে এয়া চাওক বিজিতক এটা নতুন ৰূপত পুৰা দা চা লৈ একেবাৰে মোনা চোনা লৈ বিজিত ক'ত যাবি ইফালে আজিৰ পৰা ঘাঁহ কাটিম গোটেই পাহাৰ চাফা কৰিবি নে কিবা বস্তু চুৰ কৰিব যায় আছা এই গম নাপাওঁ আৰু ই পুৰা কামত এনেই দেখাইছে কাম কৰি এনেই দেখাইছে ই কাম কৰিব পাৰিবনে পাৰিব কিয় নোৱাৰে এই গুৱাহাটীত চলি বহুত বুদ্ধি থাকে গুৱাহাটীত চলি বোলে বহুত বুদ্ধি থাকে এইফালে হেমন্তই কৈছে হয় বিজিত গুৱাহাটীত চলি পুৰা বুদ্ধি থাকে নেকি আৰু এইফালে নিজৰা আছে বহুত কিবা কিবি আছে ইয়াতে চাবলগীয়া আপোনালোকে পাগল হৈ যাব পাগল মানে পাগল আৰু এই চাওক আমি অলপ উঠি আহি পেলাই কি পালোঁ ৰ'ব দেখাই আছোঁ এই চাওক লেটেকুৰ গছ এই চাওক কেনেকৈ লাগি আছে লেটেকুবোৰ চাওক এইবোৰ চব লেটেকু চাওক মানে এনেকৈ আহিলেই হ'ল আৰু ডাইৰেক্ট এনেকৈ লৈ পেলাই ডাইৰেক্ট ছিঙি খায়ে দিলে হ'ল মজা মানে খোৱা বস্তুৰ অভাৱ নাই ইয়াতে তামাম এইফালে চাওক এইফালে আৰু এটা লেটেকুৰ গছ মানে কিবা নহয় কিবা আছেই ইয়াতে পাহাৰখনত বলক আৰু কি আছে ওপৰত গৈ থাকোঁ দেখাই থাকোঁ আপোনালোককো নে কি কয় আৰু এই হ'ল ৰবৰ গছ চাওক এনেকৈ ৰবৰ কাটে আৰু এইটোত এনেকৈ ৰাখি থৈ দিয়ে ইয়াতে পৰি থাকে ৰবৰবোৰ চাওক ৰবৰ হয় সেয়া ৰাবাৰ এইটো পুৰা গছৰ অৰিজিনেল ৰবৰ এয়া বিজিতক এনে থাপকে মাৰি দিব পাৰে আৰু এনেকৈ ৰবৰ কটা হয় এইবোৰ চব ৰবৰ বাগান আমাৰ হেমন্ত ভাই ধনী মানুহ না খেতিত ধনী লগতে চৰকাৰী চাকৰিও আছে চাওক না হে এইবোৰ চব ৰবৰ গছ চব ৰবৰ খেতি চব ৰবৰ গছ চব এনেকুৱা বাতি চবতে ওলমি আছে আৰু এনেকুৱা ৰবৰ পুৰা ৰবৰ এইটো পিয়'ৰ ৰবৰ হয় এইটো একচুৱেলি পিয়'ৰ ৰবৰ হয় এইবোৰৰ চব মালিক আমাৰ হেমন্ত ভাই আৰু হেমন্তহঁতৰ ভাইৰ গাঁৱত মানে কি হৈছে ৰাবাৰ খেতি কৰি পেলাই মাহত 1 লাখ টকা কামো মন হৈছে মানে কিমানমান গছ থাকিলে এনেই 300-400 যদি ৰবৰ গছ থাকে আপোনালোকৰ তেনেহ'লে মাহত আপুনি 1 লাখ টকা ইনকাম কৰিব পাৰে ভাবক কিমান প্ৰফিট চাকৰি কৰিব নালাগে একো কৰিব নালাগে ঘৰত বহি ইনকাম এজন কামলা ৰাখি দিয়ক আৰু মাহত 1 লাখ টকা লৈ থাকক আৰু এটা বস্তু এটা দেখিলোঁ চাওক বিছা কি এনেকুৱা টাইপ আৰু সেনেকৈ আমি ৰবৰ বাগানৰ মাজে খোজকাঢ়ি আছোঁ বিজিত আৰু মই আৰু হেমন্ত ভাই তাৰমানে মজা মানে মজা ফিলিংছ নক'ব আৰু এতিয়া গৈ আছোঁ তললৈ নুমি এনেকৈ তলত নুমি গৈ আছোঁ এতিয়া এইটো চাওক আমাৰ বিজিতে কামলা হিচাপত লৈ আহিছিলোঁ ইয়াতে হেমন্তই কামলা হিচাপত লৈ আহিছে বিজিতক বিজিতে জংঘল চাফা কৰি আছে চাওক তই ভালদৰে কৰ ঐ সিটো জংঘল আছে ভালদৰে কৰ ভালদৰে এনেকৈ ফাল্টুমি কৰিলে কিন্তু হাজিৰা নাপায় কিন্তু 1000 টকা লাগিব কিন্তু নাই গুৱাহাটীৰ পৰা বিজিতে গুৱাহাটীৰ না সেইকাৰণে তাক কাম শিকাই আছে হেমন্তই চাওক সেই ওপৰৰ পৰা চাওক কি মজা কি পথাৰখন মজা লগা হৈ আছে চাওক না কি মজা আৰু মই এতিয়া বৰ্তমান চাওক লেটেকু গছৰ ওপৰত পুৰা লেটেকু পাৰিব উঠি গৈছোঁ গছৰ ওপৰত এবাৰ হাই কৰি দিয়া ওপৰৰ পৰা
এয়া ধৰ্মেন্দ্ৰ চাওক লেটুকু গছত বান্দৰ আজি হৈছে বান্দৰ এই চাওক আমাৰ ধৰ্মেন্দ্ৰ বাবু খাম বহুত টেষ্টি এয়া চাওক দুৰৱস্থা লেটুকৰ কাৰণে চাওক কিমান লেটুক হৈ গ'ল চাওক পুৰা মোনা ভৰ্তি লেটুক খেৰে মোনা ভৰ্তি পুৰা ফ্ৰেছ ফ্ৰেছ লেটুক তাজা তাজা লেটুক মস্তি লেটুক এনেকৈ ফাটাই দিলে হ'ল খাই দিলে হয় আৰু এতিয়া গৈ আছোঁ গা ধুব আৰু আহি গ'লোঁ পুৰা একদম অৱস্থাটোত দেখিছেই পুৰা কাহিল চ' আহি পেলাই পুৰা এই নিজৰাৰ পানী পুৰা নিজৰাৰ পৰা অহা পানী এতিয়া নিজৰা পানীত গা ধুই দিম মস্তিকৈ গা ধৰা ধুই দিম আৰু এইবোৰো চোলা তোলাবোৰ অলপ পেক চেক কৰি ল'ব লাগিব আৰু গা পা ধুই পুৰা ৰেডি একদম ফ্ৰেছ আৰু এতিয়া মই আপোনালোকক কঁঠাল দেখাইছোঁ কঁঠাল এই চাওক কঁঠাল এয়া চাওক কঁঠাল গোটেই কঁঠাল চাওক তলৰ পৰা গোটেই কঁঠাল মানে গাছডালত গোটেই কঁঠাল হৈ আছে চাওক কিমান লাগিছে কঁঠাল চাওক চাওক কঁঠাল আৰু এই দুটা ৰাখি থৈ দিছে যাওঁতে লৈ যাম মই চাওক কি মস্তি একদম নিজৰা আছে ঘৰৰ সন্মুখত আৰু ইফালে ঘৰ আমাৰ ভাইৰ কি মস্তি চাওক এনেকুৱা ঠাইত মস্ত ঠাইত ঘৰলৈ আৰু কি লাগে কওকচোন কি লাগে আৰু এতিয়া আমি বৰ্তমান ওলাই আছোঁ এটা সুন্দৰ ঠাইলৈ এই সুন্দৰ ঠাইটোত আমাক হেমন্ত ভাই লৈ গৈ আছে গম নাপাওঁ গম পাব আজি প্ৰথমবাৰ গৈ আছোঁ তাতে ঘৰৰ পৰিৱেশ চাওক না এই পূৰা 360 হিচাপত দেখাই দিছোঁ চাওক কি মস্তি হয় জেগাটো আৰু আজি আমাক হেমন্তই এটা মস্তি ঠাইত লৈ আহিছে ইহঁতৰ গাঁৱৰ ভিতৰৰ ফালে চাওক পূৰা বাগান হয় পূৰা কল বাগান মানে গোটেই পুৰা একদম ঠাইটো পুৰা কল বাগানেৰে ভৰ্তি হয় চাওক চবফালে আৰু মজা এটা ঠাই হয় পুৰা আনকমন ৰাস্তা আৰু মানে কোনো অহা নাই ধৰি লওক কোনো ইউটিউবাৰে অহা নাই এইফালেৰে বা ব্লগ কৰা নাই মস্তি হয় ৰাইড চাইড কৰিবৰ কাৰণে বহুতে নাজানে এই ৰাস্তাটো এইফালেৰে নংপু ল'ব পাৰে না এইফালেৰে পুৰা আপুনি মেঘালয় নংপু ওলাব পাৰে এইটো ৰাস্তাৰে মস্তি হয় ৰাস্তাটো পাহাৰ আৰু পুৰা বাগান আৰু আমি এনেকৈ এটা ঠাইত ৰখি দিলোঁ অলপ কোল্ড ড্ৰিংকছ পাৰ্টি খাবলৈ চিপছ লৈ আনিছিলোঁ কোল্ড ড্ৰিংকছ লৈ আনিছিলোঁ ৰখি দিলোঁ মজা ঠাই হয় চাওক না পুৰা সেউজীয়া ঠাই আৰু আপোনালোকে মোৰ ব্লগত চব সেউজীয়া ঠাইয়ে দেখা পাব বেছিভাগ কাৰণ মই সেউজীয়া পৰিৱেশ বহুত ভাল পাওঁ আৰু গৈ আছোঁ আগলৈ মানে এইটো এটা আনকমন ৰোড হয় বুলি ক'ব পাৰি আৰু এনেকৈ আপুনি সোণাপুৰ টেঘেৰীয়া হৈ পেলাই এনেকৈ গৈ পেলাই নংপু ওলাব পাৰে ইফালেৰে পূৰা নংপু পাব এটা যদি ৰাইডাৰবোৰে ৰাইড কৰিব বিচাৰে বাইকেৰে মানে মজাৰ ঠাই হয় আৰু ৰাউণ্ড মাৰিব পাৰে এটা ৰাইডত আৰু এইফালে চাওক না এয়া পূৰা খেতি আপোনালোকে চাওক পাহাৰৰ মাজত খেতি দুইফালে পাহাৰ আৰু এয়া হ'ল ধানৰ খেতি চাওক আমাৰ ভৈয়ামৰ মানুহে বাদ দিছে খেতি কৰা নকৰে আজিকালি খেতি চৰকাৰী চাউল পাই কাৰণে আৰু এইফালে চাওক পূৰা খেতি চাওক না চাওক পূৰা খেতি পূৰা এইবোৰ খেতিয়ে খেতি চাওক পূৰা খেতি হয় আমাৰ মানুহে আজিকালি খেতিয়ে নকৰে ফ্ৰী চাউল পাই আৰু চাওক এয়া পূৰা খেতি ইয়াতে জুম খেতি কৰে চাওক এনেকৈ পূৰা জুম খেতি কৰে এনেকৈ খেতি কৰা হয় এইফালে মানে মজা ঠাই হয় মজা গাঁও হয় আৰু এই গাঁওখনৰ নাম হ'ল মাগুৰচিলা গাঁও সোণাপুৰৰ ভিতৰেৰে সোমাই আহিব লাগে মস্তি মানে এটা মজা ৱাইবছ পাব আৰু ইয়াতে আহিলে সেউজীয়া পৰিৱেশৰ মাজত আৰু এনেকৈ খেতি পথাৰ দুই কাষে খেতি পথাৰ মোৰ
চাওক মস্তি পুৰা আৰু জুম খেতি এনেকৈ কৰা হয় পাহাৰত এনেকৈ খেতি কৰা হয় নিজৰা পানীবোৰ এনেকৈ আহে আহিলে এনেকৈ খেতি কৰা হয় আৰু পানী ধৰি ফেলে আৰু আমাৰ সেইফালেতো নাই আজিকালি আৰু ইয়াতে মানুহে পাহাৰৰ মাজত খেতি কৰি আছে আৰু এই গাঁওখনৰ মানুহবোৰ গোটেই খেতিৰ ধনী ইয়াতে কোনো চাকৰি কৰি ফেলে বনোৱা ঘৰ নহয় বা চাকৰিৰে বনোৱা ইয়াতে মানে তেনেকুৱা চাকৰিয়াল নাই বুলি ক'ব পাৰি আৰু খুব কম আছে যদি এজন দুজন আছে কিন্তু বাকী আপোনালোকৰ যিমানখিনি মানুহ আছে গোটেইখিনিয়ে খেতিয়ক ৰবৰ বাগান আছে তাৰপিছত এনেকৈ ধান খেতি কৰে নিজৰ খোৱাৰ কাৰণে আৰু চব্জি তব্জি খেতি কৰে বহুত কিবা কিবি খেতি মানে গোটেই খেতি ইয়াতে খালি আমি খেতিয়ে দেখা পাই আছোঁ আহিব আপোনালোকে আহি পেলাই দেখা পাব অকল খেতিয়ে আৰু ইয়াৰে যিখিনি স্থানীয় ব্যক্তি আছে গোটেইখিনি মানে কষ্ট কৰি উপাৰ্জন কৰা ধন হয় কাৰোবাৰ পৰা লুটি খোৱা বা তেনেকুৱা টাইপেৰে আৰ্জা ধন নহয় মানে ব্লেক মানি নহয় গোটেইখিনি হোৱাইট মানি হয় মানে কপালৰ ঘাম মাটিত পেলাই আৰ্ণ কৰা মানি হয় চাওক গোটেই বাগান তামোল বাগান ইফালে ধানৰ খেতি ৰাবাৰ বাগান সেইবোৰেই দেখা পাব ইয়াত আপোনালোকে আহক এজ এ টুৰিষ্ট ভিজিট কৰক এইবোৰ ঠাই মানে এনেই ফুৰিব আহক মানে আহি পেলাই ভাল লাগিব ৰাইড কৰিও ভাল লাগিব আৰু ঠাইবোৰো চাব পাৰিব এতিয়া আমি পাহাৰৰ মাজত ৰিয়েল এডভেঞ্চাৰ কৰি আছোঁ আৰু এইটো গাঁওখনৰ নাম হ'ল মাৰ্কাং আৰু এই গোটেইখিনি এৰিয়া ন কাৰ্বি এৰিয়া হয় কাৰ্বি গাঁও হয় মানে ইমান বৃহত্তৰ কাৰ্বি মানুহ আমাৰ এইখিনি ঠাইত আছে মই সঁচাকৈ দেখা নাছিলোঁ আজি প্ৰথমবাৰ এই ঠাইটোত আহিছোঁ মানে মজা লাগিছে আৰু চাওক এইফালে গোটেই খেতিয়ে খেতি মানে কিবা এটা ৱাইফছে বেলেগ হৈ গৈছে মানে নক'ব আৰু এইটো আপোনাৰ মেঘালয় বৰ্ডাৰ এৰিয়া হয় আমাৰ অসম মেঘালয়ৰ বৰ্ডাৰ এৰিয়া হয় মানে নংপুৰ কাষত হয় এইখন গাঁও অলপ আমি বেলেগ চাইডেৰে ঘূৰি আহিলোঁ কাৰণ আমি মেঘালয় নাযাওঁ যিহেতু তো আমি এটা ৰাউণ্ড বেলেগ চাইডেদি ৰাউণ্ড মাৰিলোঁ মানে অহা ৰাস্তাটোৰে নাযাওঁ বেলেগ চাইডেদি যাম আৰু চিধা গ'লে মানে একদম আপুনি মেঘালয় পাই যাব আৰু আমি ঘূৰি ফুৰি আহি পাই গ'লোঁ আৰু ইয়াৰ চব খানা ৰেডি ইফালে ভাত ইফালে গাহৰি ইফালে চাটনি এনেকৈ চাটনি ইফালে চব দালি চালি গোটেই ৰেডি বিজিত মস্তি খাবলৈ ৰেডি ঠিক আছে আমি খাই লওঁ আৰু ওলাম আৰু তাৰপিছত ইয়াতে আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিম যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব বাই